Hey y'all, come look at this. Hi friend, আজি আমি গৈ আছোঁ গন্ধিয়া মিচিং গাঁৱলৈ। আপোনালোকক সকলো দেখাই যাব চেষ্টা কৰিম। এইটো মোৰ প্ৰথম ব্লগ। মোৰ নাম গোপাল পায়ন। মোৰ ঘৰ বৰহোলা পানীখেতিত। আমি কাম কৰি আছোঁ বৰ্তমান আপোনাৰ গাভৰু তিনিআলি। গাভৰু তিনিআলিৰ পৰা প্ৰায় 3-4 কিলোমিটাৰ আঁতৰত গন্ধিয়া গাঁওখন আছে। খোজকাঢ়ি যাব লাগিব যিহেতু আমাৰ কোনো ধৰণৰ গাড়ীৰ ব্যৱস্থা নাই। ভিডিঅ'টো স্কিপ নকৰাকৈ সকলোৱে শেষলৈকে চাব। যিহেতু মোৰ ফাৰ্ষ্ট ব্লগ, সকলোকে কওঁ যে সকলোৱে মৰম আশীৰ্বাদ কৰিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি গৈ আছোঁ এটা সুন্দৰ পৰিৱেশৰ মাজত। গাঁৱলীয়া পৰিৱেশ আপোনালোকে দেখা পাইছে, কি সুন্দৰ পৰিৱেশ। এজন মোৰ প্ৰিয় কলদম ভাই। আমি বৰ্তমান গন্ধিয়া মিচিং গাঁৱলৈ গৈ আছোঁ। যিহেতু আমি গাভৰু তিনিআলিত থাকোঁ, আমি তাত টেলিকমৰ কাম কৰি আছিলোঁ। কামটো প্ৰায় শেষেই হৈছে, কিছুমান টেকনিকেলৰ কাৰণে ৰখিব লগা হ'ল। একচুৱেলি মই কোনো ধৰণৰ ডাঙৰ ইউটিউবাৰ নহয়। মোৰ এইটো হৈছে ফাৰ্ষ্ট ব্লগ। যিমানখিনি পাৰোঁ আচলতে, যিমানখিনি জানো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আপোনালোকৰ মৰম আৰু আশীৰ্বাদ থাকিলে নিশ্চয় আগুৱাই যাম আৰু ভাল ভাল ভিডিঅ' দেখাবলৈ চেষ্টা কৰিম। যিহেতু মই ইউটিউবৰ বিষয়ে বিশেষ ইমান নাজানো, আপোনালোকে শেষলৈকে চাওক। যিহেতু কৰ্মৰ মাজতে দিনবোৰ পাৰ হৈ যায়, ইমান সময়ো নাপাওঁ, গতিকে আপোনালোকে শেষলৈকে চাওক। lambai mitpan samka gelak gesak na duam tung muluk bipin atai bisin gurungai oki warna oki engom lamba kala karak suna tapor ngom pispal gurungai gurungom kangking kahoma dolus ke gondia dolung amda। যিহেতু ইয়াত থকা কোনেও ৰাস্তা চিনি নাপায়, আমাৰ ভুল হৈ গৈছিলে, আমি ঘূৰি আহিলোঁ। ফাইনেলি আমি গন্ধিয়া মিচিং গাঁৱলৈ পাইছোঁহি। মানুহঘৰ বিচাৰিব লাগিব। আপোনালোকে ব্লগটো চাই থাকক। বৰ বেছি নাজানো, গতিকে যিমানখিনি পাৰিম আচলতে দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে চাই থাকক। ফাইনেলি আমি মানুহ ঘৰলৈ পাই গ'লোঁ। আপোনালোকে দেখিছেই। ভিতৰলৈ মাতি গৈছে, বৰজনে আমাক আগবঢ়াবলৈ আহিছিল। ৰ'দৰ কি ক'ম, আচলতে তামাম ৰ'দ, সকলোৰে গৰম উঠি আহিছে। এতিয়া বৌয়ে পানী লৈ আহিছে সকলোৰে কাৰণে। প্ৰথমে পানী এগিলাচ খাই লওঁ, তাৰপিছত অলপ শুম। তাৰপিছত পানী মানে ডাইৰেক্ট আপুঙে আনি দিলে, মই আপুং নাখাওঁ, গতিকে পানী এগিলাচ খাম। দাদাহঁতে আপুং খাই আছে, কেনেকুৱা লাগিছে সুধিম। দেখা পাইছে আপোনালোকে। কেনেকুৱা মজা বুলি কৈছে, আচলতে খাবলৈ বহুত ভাল। ফাইনেলি আমি ওলাই আহিলোঁ বৌ ঘৰৰ পৰা। বৌ ঘৰৰ সঁচাকৈ বহুত মৰম। আমাৰ কাৰণে কুকুৰা মাৰি দিছিলে, আমি ভাত খালোঁ। আপোনালোকক দেখাব নোৱাৰিলোঁ, বিশেষ
লাজো লাগিছিল, সেইকাৰণে আপোনালোকক দেখাব নোৱাৰিলোঁ। চ' বেয়া নাপাব। আমি এতিয়া গৈ আছোঁ। আমি যাৰ ঘৰলৈ গৈছিলোঁ তেখেতে আপোনাৰ আছাম পুলিচত কৰ্মৰত। আচলতে বৌজনীৰ ব্যৱহাৰ বহুত ভাল লাগিল। মানুহ তেনেকুৱা হ'ব লাগে আচলতে। আপোনালোকে দেখা পাইছে আমি বেলেগ গাড়ী এখনত উঠি আহিছোঁ। এইখন হৈছে হেমলাই বাগান। ভিডিঅ'টো আজিলৈ সিমানতে সামৰিছোঁ। আকৌ এটা নতুন ভিডিঅ' লগ পাম। ধন্যবাদ।